তো ইমান মানুহ যে লাখ লাখ মানুহ যে জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছে বা জুবিনদাৰ ন্যায়ৰ বাবে ওলাই আহিছে তেওঁলোকক কৰিলে মুখ্যমন্ত্ৰীয়ে চৰম অপমান তেওঁলোকক কৈছে যে জুবিনদাৰ হেনো ন্যায় বিচাৰি তেওঁলোক ৰাজপথলৈ ওলাই অহা নাই জুবিনদাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা নাই মই কি কৰিব লাগিব এতিয়া সুধীৰ ভাই তোক কোনে মাতিছে তই মনে থাক চুপ থাক তই যেতিয়া মাত দিব লাগে তেতিয়া নেদা মানে জুবিন অনুৰাগী যিমানখিনি আছে আজি সমাধিস্থলত কিমান মানুহ দিনে ৰাতি কান্দি আছে তাতে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওকচোন এই ইমান মানুহ যে লাখ লাখ মানুহ সৰু ল'ৰাৰ পৰা সেই বৃদ্ধলৈকে সকলো এজৰ মানুহে আহিছে তেওঁলোকে আচলতে কি বিচাৰি আহিছে কি মানে বিচাৰিছে আপোনাৰ পৰা এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ এইটো এক নম্বৰ এইটো আপুনি ভুল কথা কৈছে কাৰণ আপুনি যি পদত্যাগ নকৰে সেইটো অসমবাসী ৰাইজে জানে কাৰণ এই আগতে আপুনি কৈছিল পদত্যাগ কৰিম বুলি কিন্তু আপুনি নকৰিলে মানে আপুনি ইমান আজি 25 বছৰ ধৰি সেই আসনখনৰ বাবে ৰৈ আছে এইখন আসন পোৱাৰ পিছত যে আপুনি এৰি নেদে অসমবাসী ৰাইজে জানে গতিকে সেইটো আপোনাৰ ভুল হৈছে আপুনি ভুলটো মানি ল'ব কাৰণ ইয়াত জুবিনদাৰ লগত আপুনি খেলা নকৰিব এই মানুহখিনি ইমান আবেগিক হৈ মনৰ পৰা ভাল পাই বাবে জুবিনদাৰ বাবে ওলাই আহিছে তেওঁলোকক আপুনি অন্তত অপমান নকৰিব আৰু তেওঁলোকক অপমান কৰা মানে জুবিনদাক অপমান কৰা কাৰণ তেওঁলোক আৰু জুবিনদা মানে আমাৰ যিখিনি জুবিনদাৰ অনুৰাগী আছো আমি জুবিনদাৰ দিলৰ লগত কানেকশ্যন হৈছো জুবিনদাও বহুত বেছি ভাল পাইছিল কিন্তু আপোনাক ভাল পোৱা নাছিলে ডাইৰেক্ট কৈছিলে আপোনাকো বহুত বেয়া বেয়া কথা কৈছিলে বেয়াকৈ গালি পাৰিছিলে জুবিনদাই কিন্তু আপুনি এতিয়া ভাল দেখাব যায় লাভ নাই আমি আপোনাৰ পৰা এইবিলাক বিচৰা নাই আৰু আপুনি কি কৈছিলে যে 26ত যদি ভোট দিয়ে তেতিয়াতেল দিব যদি মানে জয় কৰাই দিয়ে আপুনি মিঠাতেলেৰে ৰাজনীতি কৰিছে কিন্তু অনুৰাগীয়ে জুবিন অনুৰাগীয়ে আজি আপোনাৰ নিচিনা মিঠাতেলৰ ৰাজনীতি কৰা নাই জুবিন অনুৰাগীয়ে আপুনি মুখ্যমন্ত্ৰী হৈ থাকে 1 বছৰ এইবাৰ নহয় বোলে আপুনি জীয়াই থকালৈকে মুখ্যমন্ত্ৰী হৈ থাকক তাত কোনো ক'ব লগা নাই অনুৰাগীৰ কেৱল অনুৰাগীয়ে বিচাৰিছে যে জুবিনদাৰ ন্যায় পাব লাগিবই সেইটো বিচাৰিছে তাত আপুনি মুখ্যমন্ত্ৰী হয় নহয় গৌৰৱ গগৈ নহয় কুম্বা হয় সেইটো আমাৰ লগত কোনো মানে মতলব নাই মুখ্যমন্ত্ৰী যোনে নহওক আমি ৰাজনীতিৰ মানুহ নহয় আমি কি কৰিম কোনে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলেও আমাক কি কৰি দিব একো কৰি নিদিয়ে আপুনি মুখ্যমন্ত্ৰী হৈছে আপুনি কি কৰি দিছে আপুনি দেশখন বেছিহে আছে ধাৰপা কৰি আছে আমাক ধাৰত পেলাই আছে হাজাৰ হাজাৰ কোটি টকা আপুনি লোন লৈ মানে আঁচনিৰ নামত মানে সেই অপব্যৱহাৰ কৰি আছে পইচাবিলাক গতিকে আমাৰ কোনো মতলব নাই কোনে মুখ্যমন্ত্ৰী হ'ব আমাক কেৱল ন্যায় লাগে আপুনি ন্যায় দিব পাৰিব নে নাই সেইটো কওক ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় আপুনি সংকল্প লৈছে এইটো হল আপোনাৰ ৰাজনীতি আপোনাৰ কথাতে গম পাই আপুনি ৰাজনীতি কৰিছে আৰু আমিও জানো আপুনি কাবাক নহয় কাৰোবাক মাৰিব সেইটোও জানো কিন্তু কেতিয়া মাৰিব যে ইলেকশ্যনৰ আগত নালাগে আমাক এতিয়াই লাগে কাৰণ গৰিমা বৌও কৈছে যে 10 দিনৰ ভিতৰত মোক মানে ন্যায় লাগিব জুবিনক ন্যায় দিবই লাগিব গৰিমা বৌ কৈছিলে এতিয়া 10 দিন হ'বৰে হ'ল আপোনাৰ কোনো খাৰ খাতিৰ নাই কি ভাবিছে আপোনালোকে যে যিখিনি মুখ্যমন্ত্ৰীৰ বিপৰীতে দল সংগঠনে হওক নেতা পালি নেতাই হওক আছে যেনে অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ এওঁলোক মুখ্যমন্ত্ৰীৰ বিপৰীতে কিন্তু এওঁলোকতো কেতিয়াও কোৱা নাই যে বিজেপিক ভোট নিদিব মানে বৰ্তমান সময়ৰ কথা কৈছো ৰাজনীতিৰ ক্ষেত্ৰখনত বেলেগ কথা বৰ্তমান সময়তো কোৱা নাই যে বিজেপিক ভোট নিদিব তেওঁলোকে কেৱল কৈছে জুবিনদাক ন্যায় দিয়ক আৰু ন্যায় দিয়ক আপুনি ন্যায় যেতিয়া দিব আপোনাৰ পক্ষত থাকে কাৰোবাৰ পক্ষত থাকে সেইটো ৰাইজে ডিচাইড কৰিব ৰাইজে জানি ল'ব কোনো কোৱা নাই নহয় এতিয়ালৈকে যে বিজেপিত ভোট দিব অমুক নব তমুক নিদিব এতিয়ালৈকে কেৱল সকলোৱে আপোনাৰ বাদে সকলোৱে কেৱল এইটোতে লাগি আছে যে জুবিনদাক ন্যায় দিবই লাগিব কিন্তু আপুনি কি কৰি আছে মিঠাতেল দিম বোলে অনুৰাগী নহয় এইখিনি অমুক তমুক মুকৈ আছে তো বাকী বিলাকেতো এইবিলাক কোৱা নাই নহয় কোনে কাৰ লগত কি কৰিছে কোনে সেইবিলাক বিচাৰি থকা নাই নহয় আপুনিহে বিচাৰি আছে গতিকে আপুনি সেইটো নকৰি এটা কাম কৰক জুবিনদাক কেনেকৈ অতি সোনকালে ন্যায় দিব পাৰি সেই ব্যৱস্থাটো কৰক আৰু কোনে কোনে ইয়াৰ লগত জড়িত আছে তাৰ নামবোৰ আহিব লাগে আৰু যদি আপুনিও জড়িত আছে আপোনাৰ নামটো আহিব লাগে মুঠতে কোনো ধৰণৰ ৰাজনীতি নোহোৱাকৈ জুবিনদাই ন্যায় পাব লাগে এয়া শেষ কথা জয় জুবিনদা